আজিৰ ছাত্ৰ কাইলৈ দেশৰ ভৱিষ্যত আৰু ছাত্ৰ জীৱনতে গোটাব লাগিব অমূল্য সম্পদ। আৰু এই অমূল্য সম্পদ কেতিয়াও লাভ হৈ নাযায়। যি কোৱা হয় কি জ্ঞানৰ পোহৰ, জ্ঞান আমি যেতিয়া লওঁ সেই জ্ঞান কেতিয়াও লাভ হৈ নাযায়। গতিকে তোমালোক হৈছে আমাৰ দেশৰ ভৱিষ্যত। মই এইখিনিতে এটা কাহিনী মই ক'ব বিচাৰোঁ। তোমালোকে সকলোৱে জানা, সকলোৱে চিনি পোৱা থমাছ নাম শুনিছা তোমালোকে? যিয়ে বাল্ব আৱিষ্কাৰ কৰিছিল থমাছ এলভা এডিছন। নাম শুনিছা? মই তেখেতৰ বিষয়ে মই দুই এষাৰ ক'ব বিচাৰিছোঁ। থমাছ এলভা এডিছন যিয়ে সমগ্ৰ পৃথিৱীখনক পোহৰ বিলাইছে, আলোকেৰে আলোকিত কৰি তুলিছে গোটেই সমগ্ৰ পৃথিৱীখন। থমাছ এলভা এডিছনক সকলোৱে পাগল বুলি কৈছিল এটা সময়ত। আৰু সেইজন ব্যক্তি কোনো ধৰণৰ পঢ়া লিখাটো তেখেতে শৈক্ষিক দিশতো কোনো ধৰণৰ তেখেতে চোকা নাছিল বা আগুৱাই যোৱা নাছিল, কিন্তু সমগ্ৰ পৃথিৱীতে তেখেতৰ চলচ্চিত্ৰ আৰু তেখেতৰ নাম আছে। তেখেতৰ কিছু কথা মই ক'ব বিচাৰিছোঁ। থমাছ এলভা এডিছন যেতিয়া স্কুলত পঢ়ি আছিল তাক সকলোৱে জোকাইছিল, এটা পাগল বুলি কৈছিল। কিয় পাগল বুলি কৈছিল? তেখেতে অদ্ভুত কিছু কাম কৰিছিল। কেনেকুৱা ধৰণৰ কাম কৰিছিল? মাজত চৰাই এটা উৰি গ'ল আকাশত, তেখেতে চৰাইটোক চালে, চৰাইটোক কেনেকৈ উৰিব পাৰিছে, কিয় উৰিব পাৰিছে, তেনেকুৱা ধৰণৰ প্ৰশ্ন তাৰ মনত। এদিন কি কৰিলে, নিজৰ বন্ধু এজনক চৰাই কি খায়, কীট পতংগ খায়, তো এদিনাখন তেখেতৰ বন্ধুক কি কৰিলে, পানীত কীট পতংগ মিহলাই তাৰ বন্ধুক খোৱালে। চালে যে সি উৰিব পাৰিব নাই। পিছৰ দিনাখন তাৰ বন্ধু ৰোগত আক্ৰান্ত হৈ বেমাৰত ভুগিবলগীয়া হ'ল। তো এনেকুৱা ধৰণৰ কিছু তাৰ কাৰনামাক লৈ পেলাই তেখেতক পাগল বুলি কৈছে। আৰু স্কুলত যেতিয়া তেখেতক শিক্ষকে পঢ়াই থকা সময়ত তেখেতৰ অদ্ভুত কিছু প্ৰশ্ন সোধে, যেনে গৰুৱে কিয় ঘাঁহ খায়, মানুহ কিয় ভাত খায়, এনেকুৱা ধৰণৰ। তো তেখেতক নেগলেক্ট কৰি পেলাই এদিন থমাছ এলভা এডিছনক প্ৰিন্সিপালে কক্ষত মাতি পেলাই তেখেতক ক'লে যে এখন চিঠি দিছোঁ আৰু এই চিঠিখন তুমি তোমাৰ মাকক দিবা। তো তেতিয়া সি সেই চিঠিখন লৈ ঘৰলৈ ৰাওনা হ'ল আৰু ঘৰত গৈ পেলাই মাকক চিঠিখন দিছিল। যেতিয়া মাকে চিঠিখন পঢ়িছিল তেতিয়া মাকে হুকাই কান্দিব ধৰিছিল। হুকাই কান্দোতে থমাছে সুধিছে যে মা আপুনি কিয় কান্দিছে? তেতিয়া থমাছক মাকে ক'লে যে তুমি ইমানেই জ্ঞানী যে সেইখন স্কুলত তোমাৰ পঢ়িবলৈ তোমাৰ যোগ্য নহয়, ছাৰহঁতে তোমাক পঢ়াব পৰা নাই, তোমাক ইয়াৰ পৰা উচ্চ শিক্ষা দিবৰ কাৰণে তোমাক আজিৰ পৰা স্কুল যাবলৈ মানা কৰিছে, তেনেকৈ ক'লে। তেতিয়া মাকে তাক ঘৰতে পঢ়া লিখা কৰাইছে থমাছ এলভা এডিছনক। তেতিয়া 25 বছৰ মাকে ঢুকাই গ'ল। যেতিয়া থমাছ এলভা এডিছনে 25 বছৰ যেতিয়া বয়স অতিক্ৰম কৰিলে, ঘৰত তেতিয়া পুৰণা বস্তু খুচৰি থাকোঁ। এতিয়া আমি পুৰণা বস্তুবোৰ ক'ত ৰাখোঁ? আমি পুৰণা বস্তুবোৰ এতিয়া সমাজখনে আমি ফেচবুকত ৰাখোঁ। 1 year ago, 2 year ago, জাষ্ট আমি শ্বেয়াৰ কৰিব লাগে, হয় নহয়? কিন্তু এটা সময়ত মানুহে পুৰণা বস্তুবোৰ সাঁচি ৰাখিছিল। তেতিয়া সেই লেটাৰখন, চিঠিখন যেতিয়া পঢ়িছিল থমাছ এলভা এডিছনে, তাত লিখা আছিল যে তুমি আপোনাৰ ল'ৰাটো ইমানেই মূৰ্খ, ইমানেই অজ্ঞানী যে আজিৰ পৰা আমাৰ স্কুলত তোমাৰ ল'ৰাটোক আমি নপঢ়াওঁ। তোমাৰ ল'ৰাটোৰ কাৰণে আমাৰ স্কুলৰ শৈক্ষিক পৰিৱেশ, সামগ্ৰীৰ পৰিৱেশ বিনষ্ট হৈছে। গতিকে আজিৰ পৰা আপোনাৰ ল'ৰাটোক আপুনি ঘৰতে পঢ়াব। সেই চিঠিখনত লিখা আছিল। 25 বছৰৰ পিছত থমাছে এই চিঠিখন পঢ়িছিল। তেতিয়ালৈকে থমাছৰ গোটেই সমগ্ৰ পৃথিৱীতে তেখেতে চলচ্চিত্ৰ হৈছিল, বাল্ব আৱিষ্কাৰ কৰিছিল। সেইজন ব্যক্তি থমাছ এলভা এডিছন, যাক মূৰ্খ বুলি কৈছিল, পাগল বুলি কৈছিল। মই এই কথাটো কিয় ক'লো? তোমালোকে আজি 7 ডিভিজন পাইছা বা 2nd ডিভিজন পাইছা বা 1st ডিভিজন পাইছা। 7 ডিভিজন পোৱা মানুহজনে বা ব্যক্তিজনে বা ছাত্ৰ বা ছাত্ৰীজনে কেতিয়াও ভাবিব নালাগে যে সফলতা ক'ত আছে, আমি সফল হ'মেই। আজি থমাছ এলভা এডিছন এটা সাধাৰণ মানুহ আছে, কিন্তু আজি তেখেতে গোটেই সমগ্ৰ ভাৰতক সমগ্ৰ পৃথিৱীক আজি পোহৰ দিছে। থমাছ এলভা এডিছন যেতিয়া মৃত্যু হৈছিল 1 মিনিটৰ কাৰণে গোটেই পৃথিৱীখন অন্ধকাৰ কৰা হৈছিল। সেইটো তোমালোকে গম পোৱা নোপোৱা, ইউটিউবত তোমালোকে চালে গম পাবা। তো থমাছ এলভা এডিছনৰ ইয়াৰ পৰা আমি কি শিক্ষা পালোঁ? যে তেখেতৰ মাতৃয়ে ইমান ধৈৰ্য ধৰি তেখেতক পঢ়াই আজি ইমান ডাঙৰ মানুহ বনালে। তো সেই মাতৃক মই শ্ৰদ্ধা জনাওঁ। মাতৃসকলো এনেকুৱা হ'ব লাগে। অৱশ্যে পিতৃসকলৰো অৱদান থাকে,
মই আৰু এটা কাহিনী মই ক'ব বিচাৰিছোঁ। এটা অলিম্পিক হৈছিল, বাৰ্চেলোনা অলিম্পিক 1992 বাৰ্চেলোনা অলিম্পিক হৈছিল 1992। তাত টেৰেক ৰেমন বুলি এটা খেলুৱৈ আছিল, দৌৰবিদ আছিল, বহুত দৌৰিব পাৰে আৰু তেখেতে গ'ল্ড মেডেলিষ্ট। তেখেতে যদি থিয় হয় দৌৰত, কিন্তু সকলোৱে গম পায় যে তেখেতে গ'ল্ড মেডেলিষ্ট, তেখেতৰ গ'ল্ড মেডেল পাবই। এনেকুৱা এজন ব্যক্তিৰ নাম আছিল টেৰেক ৰেমন। সেইজন ব্যক্তি যেতিয়া দৌৰবিদ যেতিয়া আৰম্ভ হ'ব, দৌৰত যেতিয়া লাইন পাতিছিল, শাৰী পাতিছিল কেইজন মানুহ, তেতিয়া সকলোৱে ৰাইজে গম পাইছিল সেই অলিম্পিকত যে তেখেতে গ'ল্ড মেডেলিষ্ট ল'ব। ইমানেই চোকা, ইমানেই ফাষ্ট দৌৰিব পাৰে মানুহজন। কিন্তু শেষত কি হ'ল, দৌৰি থাকোঁতে 50 মিটাৰমান 50 খোজমান আগুৱাই যাওঁতে তেখেতৰ ভৰিত পেইন হ'ল, দুখ পালে, ভৰি মুচুকা খাই তেখেতে ঢলি পৰিল তলত। ঢলি পৰোঁতে কি হ'ল, দৰ্শকৰ মাজৰ পৰা এজন মানুহ দৌৰি আহি টেৰেক ৰেমনক উঠাই কান্ধত হাত দি ভৰিখন ধৰি তেখেতক দৌৰাইছে। তেখেতে গ'ল্ড মেডেলিষ্ট নহ'ল, ব্ৰঞ্জো নাপালে, চিলভাৰো নাপালে, একো নাপালে, কিন্তু এটাই বস্তু তেখেতে পালে। আৰু সেইজন মানুহে যিজন দৰ্শকৰ পৰা যে আহিছিল তেখেতক সহায় কৰিবলৈ, সেইজন মানুহ আছিল তেখেতৰ পিতৃ। তেতিয়া তেখেতে গ'ল্ড মেডেলিষ্ট পোৱা নাছিল, কিন্তু 60,000 দৰ্শকে ষ্টেণ্ডিং অডিশ্যন দিছিল, হাত চাপৰি মাৰি তেখেতক সন্মান জনাইছিল। তো আপোনালোকে ভাবি চাওক, তেখেতৰ পিতৃয়ে সেইটো ক্ষেত্ৰত দৌৰি পেলাই কিন্তু কমপ্লিট কৰিলে। তেখেতৰ উদ্দেশ্য এইটো নহয় যে মই গ'ল্ড পাম বা চিলভাৰ পাম, কিন্তু তেখেতৰ উদ্দেশ্য মোৰ ভৰি পেইন হৈছে, ভৰি বিষাইছে, কিন্তু মই দৌৰ কমপ্লিট কৰিব লাগিব। তেখেতৰ পিতৃৰ সেই কাৰ্যক মই সদায় ধন্য মানো। গতিকে আমাৰ পিতৃ মাতৃও যাতে শৈক্ষিক দিশত নিজৰ ল'ৰা ছোৱালীক যথেষ্ট সহায় কৰিব লাগে, আগুৱাই যাবলৈ উৎসাহ যোগাব লাগে। শেষত মই আৰু এটা কথা কৈ মোৰ সামৰণি মাৰিম। বিল গেটছৰ কথা সকলোৱে শুনিছা, সকলোৱে জানা। বিল গেটছৰ মই একদম শ্বৰ্টকাটত এটা কথা ক'ব বিচাৰিছোঁ। বিল গেটছ বহুত জ্ঞানী মানুহ আছে। বিল গেটছৰ কথা তোমালোকে ইউটিউবত মাৰিলেও তোমালোকে পাবা, গুগলত মাৰিলেও তোমালোকে পাবা। বিল গেটছে যিখন বিদ্যালয়ত, যিখন কলেজত পঢ়িছিল, সেইখন কলেজত তেখেতে স্কুল যায় যদিও ক্লাছ নকৰে, আৰু স্কুলৰ মানে সামগ্ৰিক পৰিৱেশ তেখেতে বিনষ্ট কৰিছিল, ক্লাছ নকৰে, মানুহ জোকায়, কিবা কৰে, এনেকুৱা ধৰণৰ। এদিন কি হ'ল, প্ৰিন্সিপালে তেখেতক মাতি পেলাই ক'লে যে তুমি আজিৰ পৰা তোমাক আমি বিদায় দিছোঁ, হাত জুৰি পেলাই, তুমি আজিৰ পৰা তুমি ইয়াৰ পৰা বিদায় ল'ব লাগিব কলেজৰ পৰা। 20 বছৰৰ পিছত এইজন সেই স্কুলতে, সেই বিদ্যালয়ত, সেই কলেজতে তেখেতক মতা হৈছিল। কিহৰ কাৰণে মতা হৈছিল? চিফ গেষ্ট হিচাপে মতা হৈছিল যে বিল গেটছ তুমি আহা আমাৰ কলেজলৈ, যিটো সময়ত তোমাক মই উলিয়াই দিছিলোঁ কলেজৰ পৰা, তুমি এতিয়া সেই কলেজত আহি পেলাই বক্তব্য প্ৰদান কৰিব লাগিব। কিহৰ কাৰণে? যে মানুহ সফল যে হয়, ধৈৰ্য, তুমি ধৈৰ্য ধৰি আজি ইমান ডাঙৰ মানুহ হ'লা, তোমাক উদাহৰণ দিবৰ কাৰণে আমি মাতিছোঁ, তুমি আহা আৰু বক্তব্য প্ৰদান কৰা। তো তোমালোকে ভাবিছোঁ তেখেতৰ যিখন মহাবিদ্যালয়ৰ পৰা তেখেতক বহিষ্কাৰ কৰা হৈছিল, সেইখন মহাবিদ্যালয়ত তেখেতক মাতি আদৰণি জনাই তেখেতক বক্তব্য প্ৰদান কৰাইছিল। গতিকে আমি আনৰ ওপৰত জীয়াই থাকিব নালাগে। আনে যদি বাইক চলাইছে, আমাৰ তাত চাইকেল এখন আছে, এটাই কথা সদায় চিন্তা কৰিবা যে ভগৱানে চকু দুটা দিছে, মই উশাহ নিশাহ ল'ব পাৰিছোঁ, সেইটোৱে মোৰ কাৰণে ডাঙৰ কাম। এটা উশাহ বা নিশাহ ল'বলৈ তোমালোকে তেতিয়াহে গম পাবা যেতিয়া মানুহজনৰ এটা ৰোগী যেতিয়া চিকিৎসালয়ত আইচুত যেতিয়া ভৰোৱা হয়, হয়তো শেষ নিশা কেতিয়া ত্যাগ কৰিব আমি তাক চাবলগীয়া হয়। ভয় লাগে দেউতাকে ত্যাগ উশাহ ল'বৰ কাৰণে মেচিন বহাবলগীয়া হয়। কাৰণ কি আমি উশাহ নিশাহটো আমি ফিৰিত পাইছোঁ, আমি এইবোৰ বুজি নাপাওঁ। আজি আমি চকুটো আমি ফিৰিত পাইছোঁ, ভগৱানে আমাক ফিৰিকে দিছে, আমি যি মন যায় আমি তাকে কৰি দিওঁ। কিন্তু এজন অন্ধ ল'ৰা, যিজনে জন্মগতই অন্ধ, কিন্তু সেইজন সদায় ভগৱানক প্ৰাৰ্থনা কৰি থাকে যে মোৰ চকু দুখনটো বাদেই দিয়া, মোৰ যাতে এখন চকু ভগৱানে মোক মেলি দিয়ক, এই ৰঙীন পৃথিৱীখন যাতে মই চাবলৈ পাওঁ। সদায় সি শোৱাৰ সময়ত ৰাতিপুৱাৰ পৰা ধৰি গধূলিলৈকে সেইটোৱে প্ৰাৰ্থনা কৰি থাকে। কিন্তু আজি আমাক ভৰি দুখন ভাল, মোক বাইক নালাগে, মোৰ চাইকেলেই ঠিকে আছে, মই তাত সুখ বিচাৰি পাব লাগিব, মই সুখ ল'ব জানিব লাগিব। আজি অমুকে দামী চাৰ্ট পিন্ধিছে, অমুকে নেল পলিচ লগাইছে, অমুকে ধমক কৰিছে, অমুকৰ বিলাসী গাড়ী, অমুকৰ বিল্ডিং আছে, আমাৰ খেৰঘৰ আছে। আমি আনৰ ওপৰত নিৰ্ভৰশীল নহয়। এদিন আমি এইখন পৃথিৱীৰ পৰা আমি যাবই লাগিব। যদি মই এইখন পৃথিৱীত যাবই লাগিব, তেনেহ'লে মই আনৰ ওপৰত কিয় নিৰ্ভৰ? মই সদায় আগবাঢ়ি লাগিব।
গতিকে মই বেছি নকওঁ, একচুৱেলি মই ভাষণ মই কিছু কাহিনীৰ যোগেদি আপোনালোকক কৈছোঁ আৰু ছায়েন্স কমাৰ্চ আৰ্টছৰ বিষয়ে 2 লাইনমান মই ক'ব বিচাৰিছোঁ, যিহেতু মই এজন কমাৰ্চৰে ষ্টুডেণ্ট আৰু পৰিয়ালবৰ্গকো মই এটা কথা জনাব বিচাৰিছোঁ, অৱগত কৰিব বিচাৰিছোঁ যে কমাৰ্চ আৰ্টছ বা ছায়েন্স যিটো ষ্ট্ৰীম নিজে যি ভাল পাইছে সেইটো চুজ কৰা। তুমি তোমালোকৰ পৰিয়ালে ক'ব পাৰে তুমি কমাৰ্চ পঢ়া, তুমি ছায়েন্স লোৱা, ক'ব পাৰে, কিন্তু সেইটো নহয়। তুমি য'ত পাকৈত আছা বোলে নহয় মই ছায়েন্সত মই ইমান পাইছোঁ, মই কমাৰ্চ ল'ব লাগিব বা ছায়েন্স ল'ব লাগিব, বোলে নহয় মই মেথছত লেটাৰ পাইছোঁ মই কমাৰ্চ পঢ়িব পাৰিম, সেইটো কথা নহয়। কমাৰ্চ লাইনটো এনেকুৱা বিষয় যিহেতু মই কমাৰ্চৰ ষ্টুডেণ্ট, তোমালোকৰ মেথছ যিটো মেথছ সেইটো মেথছ কিন্তু হাই ছেকেণ্ডেৰী মেথছৰ লগত টোটেলি মিল নাই। একাউণ্টছৰ মেথছবোৰ তোমালোকে পাবা, গতিকে ভাবি চিন্তি ষ্ট্ৰীম চুজ কৰিবা। যিটো আমাৰ ভগৱানী বাইদেউ ইতিমধ্যে আগত ক'লেই যে ডিগ্ৰীত গৈ পেলাই বেক লাগে, ডিগ্ৰীত গৈ পেলাই আমি গ্ৰেজুৱেশ্যন কৰিব নোৱাৰোঁ, কাৰণ বেক ষ্ট্ৰীম চুজ কৰোঁতে তোমাৰ ফাৰ্ষ্ট ষ্টেপ তোমাৰ ভুল হ'ব। আৰু মেট্ৰিক এটা এনেকুৱা বস্তু হয়, আৰু ষ্ট্ৰীম চুজ কৰোঁতে তোমালোকে ভাবি চিন্তি চুজ কৰিবা, সেইটো মই কামনা কৰিছোঁ। আৰু তোমালোকে যিটো এতিয়া মেট্ৰিক দিলা, মেট্ৰিক দি পেলাই তোমালোকে হাই ছেকেণ্ডেৰীখনেই মেইন। হাই ছেকেণ্ডেৰীখন তোমালোকে ধুনীয়াকৈ পাছ কৰিব লাগিব। হাই ছেকেণ্ডেৰীখন মেট্ৰিক এটা এনেকুৱা বস্তু হয়, মই এখন ভাল এখন বিদ্যালয়ত বা ভাল এখন কলেজত নাম ভৰ্তি কৰিবৰ কাৰণে মোক পাৰ্চেণ্টেজৰ দৰকাৰ আছে। সেই পাৰ্চেণ্টেজটো নাথাকিলে তুমি ভাল এখন কলেজত চান্স নাপাবা, সেইকাৰণে মেট্ৰিকৰ পাৰ্চেণ্টেজটো লাগে। কিন্তু চাকৰিৰ ক্ষেত্ৰত মেট্ৰিকৰ পাৰ্চেণ্টেজ প্ৰযোজ্য নহয়, যিটো মোৰ অভিজ্ঞতা হিচাপেহে মই কৈছোঁ দেই, মোৰ ইমান অভিজ্ঞতাও নাই, কিন্তু মই যিটো জানো মই সেইটো কৈছোঁ যে মেট্ৰিকৰ চাৰ্টিফিকেট ডাঙৰ কথা নহয়। মেট্ৰিকৰ চাৰ্টিফিকেট আমাক এইকাৰণেই লাগে যে ভাল এখন বিদ্যালয়ত মই নাম ভৰ্তি কৰিবৰ কাৰণে। তোমালোকে এটা ৰামানুজত নাম ভৰ্তি তোমালোকে পাবা নেকি? পাবা ৰামানুজত কলেজ, যিটো ডাঙৰ কলেজ, চৰচিত কলেজ, বহুত ভাল ভাল ৰিজাল্ট নাপাবা নহয়। যদি তোমাৰ সপোন আছে যে মই ৰামানুজত কলেজত পঢ়িম, তেনেহ'লে তুমি মেট্ৰিক ভালকৈ লিখিবই লাগিব, তেনেকুৱা কথা। গতিকে হাই ছেকেণ্ডেৰীখন তোমালোকে বেটাৰ ভালকৈ দিবা, তাকে কামনা কৰিছোঁ। আৰু পদক্ষেপত সকলোকে ধন্যবাদ জনাই যি আমাৰ অভিনন্দন গ্ৰহণ কৰিবলৈ অহা ছাত্ৰ ছাত্ৰীসকলক পুনৰ মৰম যাচি মোৰ ক'বলগীয়া মোৰ বক্তব্য এইবাৰ সামৰণি মাৰি ধন্যবাদ জনাইছোঁ। জয় অসম।